সমরিয়া 4 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হুছেইন আলীৰ নিৰ্বাচনী প্ৰচাৰ দিনে নিশাই ঘৰে ঘৰে গৈ চলাইছে প্ৰচাৰ। দক্ষিণ কামৰূপৰ নৱগঠিত সমৰিয়া সমষ্টিৰ 4 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ 1 নং সমৰিয়া আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হুছেইন আলীয়ে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। ভোটাৰ ৰাইজৰ ঘৰে ঘৰে পদূলিৰে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰি তুলিছে প্ৰাৰ্থীগৰাকীয়ে। আজি নিশাৰ ভাগত নিউলদুৱাত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত কৰে। লগতে অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত 1 নং সমৰিয়া আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী হুছেইন আলীক কংগ্ৰেছ দলৰ প্ৰতীক হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক অনুৰোধ জনায়। আজি আমাৰ 4 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ 2 নং নকলহী নিউলদুৱাত আমাৰ কংগ্ৰেছ দলৰ এখনি নিৰ্বাচনী সভা আহ্বান কৰা হৈছিল। এই সভাত উপস্থিত আছিল আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি, নিৰ্বাচন কাৰ্যালয়ৰ সভাপতি, ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আদি কৰি বহুত কংগ্ৰেছ কৰ্মী একেলগে মিটিংখন অনুষ্ঠিত কৰা হয়। ইয়াতে মিটিংখনত অজস্ৰ পৰিমাণে জনতাৰ উপস্থিতিত মোক নথাই আনন্দিত কৰিছে আৰু মই ৰাইজৰ যি সঁহাৰি আৰু যি আস্থা দেখা পাইছোঁ, মই কনফাৰ্ম হৈছোঁ মোক ৰাইজৰ আশীৰ্বাদে মোক এইবাৰ আঞ্চলিক সদস্য পদত কাউন্সিলৰ পদত মই বিপুল ভোটত জয় হ'ম বুলি মোৰ দৃঢ় বিশ্বাস। আৰু ৰাইজৰ কিছুমান সমস্যা আছে, সেইবিলাক মোক জনাইছিল। মই সেইবিলাক প্ৰথমে অগ্ৰাধিকাৰ দি সেইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত মই গুৰুত্ব অৰ্পণ কৰিম। আৰু এই গাঁৱত 2জন বিকলাংগ মানুহ আছে, তেখেত দুজনকো মই মোৰ ফালৰ পৰা আৰ্থিক যিটো সাহায্য সেইটো প্ৰদান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিম। আৰু মই এই হিচাপতে সমগ্ৰ মোৰ 4 নং বগৰীগুৰি গাঁও পঞ্চায়তবাসীক মই বিনম্ৰভাৱে অনুৰোধ জনাম, মই এজন দুখীয়া পৰিয়ালৰ ল'ৰা, মই এজন সহজ সৰল ল'ৰা। মোক যাতে বগৰীগুৰি গাঁও পঞ্চায়তৰ সমূহ ৰাইজে হাতৰ চিনত ভোট দি জয়যুক্ত কৰে আৰু মোক ৰাইজৰ লগত একেলগে মিলিজুলি চলাৰ ক্ষেত্ৰত সহায় কৰে। আৰু মই যাতে ৰাইজক সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা ৰাখিব আৰু মোক অহা 7 তাৰিখত কাৰ্ড পেপাৰত হাতৰ চিনত চাপ মাৰি জয়যুক্ত কৰিব বুলি আশা কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত মই এইখিনিত ঘৰে ঘৰে গৈছোঁ, ডোৰ টু ডোৰ গৈছোঁ। মই প্ৰত্যেকজনৰ লগত মোৰ চাহ চিনাকি অলৰেডি হৈয়ে গৈছে। মই নথৈ আনন্দিত হৈছোঁ যে আমাক চৰকাৰৰ ফালৰ পৰা যিটো ডেলিমিটেশ্যনত আমাৰ পঞ্চায়তত এই হৈছে টেক্সি এইখিনি ইনক্লুড কৰি দিয়াৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। তাৰমানে আমাৰ ভাতৃত্ববোধ ঐক্য মই ইয়াতে দেখা পাইছোঁ। আমাৰ সংস্কৃতিৰ যি মহামিলন ইয়াৰ পৰাই আমাৰ উদ্ঘাটন হ'ব বুলি মোৰ আশা। আৰু এইসকলক মই মোৰ নিজৰ অন্তৰত জাগা অলৰেডি ময়ে দিছোঁ, ময়ো ইহঁতৰ অন্তৰত জাগা পাই গৈছোঁ। মই ঘৰে ঘৰে গৈছোঁ, তামোল খাইছোঁ, পানী খাইছোঁ, সিহঁতৰ ঘৰত বহিছোঁ। মোৰ বহুত ভাল লাগিছে। মোৰ এই নিউলদুৱাবাসী যিখিনি আমাৰ SC মানুহ আছে সেইখিনিৰ ওপৰত মই সন্তুষ্ট আৰু মোৰ আশা এইখিনি মানুহ মোৰ ওপৰত সন্তুষ্ট আছে বুলি মোৰ দৃঢ় বিশ্বাস আছে। 100% যদি মোক জিকায় 100% মই ইহঁতৰ লগত থাকিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।